নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম অংগনবাড়ী ৰিকুৱাৰমেণ্ট 2026 সম্পৰ্কে কেনেকৈ আবেদন কৰিম, আৰম্ভণিৰ তাৰিখ, অৰ্হতা এইবোৰ গোটেই আমি এই ভিডিঅ'ত আলোচনা কৰিম। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আসাম সোনকালে আসাম অংগনবাড়ী ৰিকুৱাৰমেণ্ট 2026 ঘোষণা কৰিব। এই ৰিকুৱাৰমেণ্টৰ অংগনবাড়ী ছুপাৰভাইজাৰ, অংগনবাড়ী ৱৰ্কাৰ, মিনি ৱৰ্কাৰ, সহায়িকা আৰু আশা পোষ্টবোৰৰ বাবে 5000তকৈ অধিক পদ মুকলি থাকিব। আপোনালোকে আগতে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো খুলি লওক, কিন্তু এতিয়াই প্ৰস্তুত হৈ ল'ব পাৰে। পোষ্ট 6200 দেখাইছে, কিন্তু অফিচিয়েল নটিফিকেশ্যনৰ পিছত ইয়াৰ পোষ্টটো চেঞ্জ হ'ব পাৰে। এপ্লাই মোডটো অনলাইন হ'ব, অসমৰ কাৰণে হ'ব এইটো। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 8, ক্লাছ 10 আৰু ক্লাছ 12 পাছ হ'ব লাগিব। এজ লিমিট ন্যূনতম 21 বছৰৰ পৰা সৰ্বোচ্চ 45 বছৰলৈকে থাকিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট ক'ব গ'লে ডমিচিয়েল চাৰ্টিফিকেট, ৰেচিডেঞ্চি চাৰ্টিফিকেট, শিক্ষাগত প্ৰমাণপত্ৰ, জন্ম প্ৰমাণপত্ৰ বা বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, SC ST অফিচৰ কাৰণে আবেদন পত্ৰৰ সদায় কপি কৰি সংৰক্ষণ কৰি থ'ব। ইয়াতে ইম্পৰ্টেণ্ট ষ্টেটছটো এতিয়াও ওলোৱা নাই, নটিফিকেশ্যন অতি সোনকালে ওলাব। ইয়াৰ চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট, ইণ্টাৰভিউ আৰু মেৰিটৰ বেচিছত হ'ব। চেলাৰী 7500ৰ পৰা আৰম্ভ কৰি 37,600লৈকে গৈ পায়। এলাৱেঞ্চ DA, MA আৰু HRA এই গোটেইবোৰ থাকে। আপোনালোকক যদি আসাম অংগনবাড়ী ৰিকুৱাৰমেণ্ট 2026ৰ সকলো নতুন আপডেট পাব বিচাৰে, তেন্তে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰাৰ পাছত বেল আইকনটো অন কৰিব, যাতে নতুন নটিফিকেশ্যন আৰু আবেদনৰ তাৰিখ আপডেট পালে প্ৰথমে আপুনি পায়। যদি কোনো বিশেষ জিলাৰ ডিষ্ট্ৰিক্ট ৱাইজ নটিফিকেশ্যন বিচাৰে, তেন্তে তলত কমেণ্টত জনাব, আমি সেই অনুসৰি আপডেট জনাম। আবেদন আপোনালোকে এতিয়া কেনেকৈ কৰিব, ষ্টেপ বাই ষ্টেপ মই কৈ গৈ আছোঁ। অফিচিয়েল ৱেবছাইটত গৈ কিনে womenchild.assam.government.in যাব। কাৰ্যকাৰী লিংক অফিচিয়েল নটিফিকেশ্যন প্ৰকাশিত হ'লে ইয়াতে পাব। নতুন ইউজাৰ হিচাপে ৰেজিষ্টাৰ কৰিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, লগ ইন কৰি অনলাইন ফৰ্ম পূৰণ কৰিব, ব্যক্তিগত প্ৰমাণ, এডুকেশ্যনেল কোৱালিফিকেশ্যনছ আৰু বাকী ইম্পৰ্টেণ্ট ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফি, আবেদনৰ মাচুল থাকিলে সেইটো আপুনি দিব লাগিব। তাৰপিছত গোটেইবোৰ এবাৰ প্ৰিভিউ কৰি কিনে আপোনালোকে এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰে। ধন্যবাদ।